তেতিয়া মোৰ হিমোগ্লোবিন 9 ওলাইছিলে আৰু ফেমিলি ডক্টৰক সুধি মেলি পেলাই তেনেকৈ কওঁতে মোৰ মনত আছে দেউতাই তেতিয়া সদায় মোক ভেদাইলতা পাতৰ জোল খুৱায়। এনেও দেউতাকৰ ছোৱালীৰ প্ৰতি মৰমটো থাকেই, হয় নাই? মাতৃসকলৰো থাকে, কিন্তু আৰু দেউতাকবিলাকে ছোৱালী বুলি ক'লে বহুত মৰম নহয়। সদায় একদম ভেদাইলতাৰ জোল, মাগুৰ মাছ আৰু য'ত যি পায় মানে খুব খেতি বাতি কৰে দেউতাই। তো ঘৰৰ খেতিৰ যি বস্তু আছে সকলো আনি পেলাই মোক খুৱাই থাকে। মানে সেইটো এক্সট্ৰা কেয়াৰ কৰা। দাদাই সেইটো মৰম নাপায়, সেইটো মোৰ কাৰণে এক্সট্ৰা মৰম। কিন্তু সেই এক্সট্ৰা মৰমতে কওক মানে কি বুলিয়ে কওক, মই কিন্তু আইৰণ টেবলেট নোখোৱাকৈ মোৰ হিমোগ্লোবিন বাঢ়ি গৈছিলে। আকৌ এমাহৰ পিছত আকৌ খুচিবলৈ আহিছে, মই খুচিবলৈ নিদিওঁ, মানে টেষ্ট পৰীক্ষা কৰিব ন হিমোগ্লোবিনৰ কাৰণে। তো যেতিয়া মোক পৰীক্ষা কৰিছে তেতিয়া নৰ্মেল ওলাইছে। তেতিয়া মানে মা আৰু দেউতাৰ ভাল লাগিছে, অঁ ঠিকে আছে। তো সেইকাৰণে মই আপোনালোকক মোৰ এই নিজৰ অভিজ্ঞতাটো কোৱাৰ কাৰণটো হৈছে আপোনালোকৰ ঘৰৰ আপোনালোকৰো এইটো হ'ব পাৰে, আপোনাৰ ছোৱালীজনীৰো এইটো হ'ব পাৰে। কেৱল যে গৰ্ভাৱস্থাত থাকিলে মহিলাগৰাকীৰ হ'ব, সৰু বাচ্ছাৰ হ'ব, তেনেকুৱা নহয়। সেইকাৰণে আমি কি কৰিব লাগে, অকল সচেতন হ'ব লাগে। আৰু ANM বাইদেৱে ইমান সুন্দৰভাৱে কৈছে কি কি তেওঁ টেবলেট দিয়ে, কিমান ড'জৰ টেবলেট দিয়ে এগৰাকী প্ৰেগনেণ্ট মানুহ লেডিৰ কাৰণে, সেইটো তেওঁ কৈছে। লগতে মেডিচিন নাখালেও আমি কি শাক পাচলি খাই কেনেকৈ ঘৰুৱাভাৱে আমি হিমোগ্লোবিনটো আমি বঢ়াব পাৰোঁ, কেনেকৈ কি কৰিব পাৰোঁ, সেই বিষয়ে বাইদেৱে কৈছে। আৰু মোৰ নিজৰ অভিজ্ঞতাৰ কথা আপোনালোকক ক'লোৱে। এতিয়া আপোনালোকৰ স্বাস্থ্যটো বিষয়ে বা আজি কিশোৰীসকলৰ স্বাস্থ্যৰ কথা এনিমিয়াৰ বিষয়ে আমি কিয় কৈ আছোঁ? এইটো হৈছে পঞ্চম বাৰ্ষিক আমাৰ ৰাষ্ট্ৰীয় পোষণ মাহ, নহয়নে? আমি কি নাজানো নেকি এইবিলাক কথা? আজি মোৰ সন্মুখত যিসকল আই মাতৃ আছে তেওঁলোকেতো ঘৰত সদায় বনাই থাকে। এই শাক পাচলি যিখিনি আমি খাব লাগে, ফল মূল কি খাব লাগে আপোনালোকে নাজানে নেকি? জানি আপোনালোকেতো ঘৰত সেয়া বনাই মিলি পেলাই সদায় ল'ৰা ছোৱালীক খুৱাই আছে, মানুহজনক খুৱাই আছে। তথাপিও আমি কিয় এই কথাষাৰ বাৰে বাৰে কৈ আছোঁ জানেনে? কাৰণ ভাৰতবৰ্ষৰ আমাৰ যিটো হেল্থৰ ছাৰ্ভে হয় তাত এতিয়াও দেখা যায় যে আজিৰ যুগতো 2022 চনতো আমাৰ আছে, কিন্তু এইটো হ'ব নালাগিছিল। 2022 চনত আমি কোনো এগৰাকী নাৰীক আমি হেৰুৱাব লগা হ'ব নালাগে কেৱল ৰক্তহীনতাৰ বাবে বা পুষ্টিহীনতাৰ বাবে। আৰু সেয়েহে আমি ৰাষ্ট্ৰীয় পোষণ মাহৰ আমি সজাগতা কৰিছোঁ। মোৰ সেইভাৱে অনুৰোধ আপোনালোক সকলোকে, আমাৰ জেনেৰেলি মই ঘৰতো দেখিছোঁ, মাৰ ক্ষেত্ৰতো দেখিছিলোঁ। ঘৰত আমাৰ কেনেকুৱা হয়, ধৰক কেতিয়াবা পুৰুষজনৰ গাটো বেয়া থাকিলে আজি কামলৈ নাযাবা দিয়া, ঘৰত ৰেষ্ট লোৱা। ল'ৰা ছোৱালীৰ গা বেয়া হ'লে কি হয়, পানী লগা হ'লে বা জ্বৰ হ'লে বা মা পেট বিষাইছে বুলি ক'লে আমি কি কৰোঁ, আজি স্কুললৈ যাব নালাগে। আপুনি এগৰাকী পত্নী হয়, স্বামীক খুৱাই মেলি কামলৈ ওলাই পঠাব লাগিব, ল'ৰা ছোৱালীক খুৱাই মেলি স্কুললৈ পঠাব লাগিব, হয় নাই? আপোনালোকে নিজেই কৰিব লাগিব। আমি নাৰীসকলে আমাৰ স্বাস্থ্যৰ কথা নিজেই আমি প্ৰথমে চিন্তা কৰিম। কাৰণ কিয়? সুস্থ নাৰীয়েহে সুস্থ শিশু পালন কৰিব পাৰিব আৰু এখন সুস্থ সংসাৰ কৰি সুস্থ এখন সমাজ তৈয়াৰ কৰিবলৈ আমাক সহায় কৰিব, হয়নে? কিন্তু ঘৰৰ আই মাতৃগৰাকী যদি গাটো বেয়া হৈ থাকে, ল'ৰা ছোৱালী ভালকৈ খাইছেনে নাই, ল'ৰা ছোৱালী বয়স অনুপাতে আপোনাৰ মানে ওজনটো হৈছেনে কেনেকৈ গম পাব? তেওঁলোকেতো গম নাপাব। বা নিজৰ ছোৱালীজনী কিশোৰী অৱস্থাত ছোৱালীজনী আহিছে, তাই মাহেকীয়া প্ৰব্লেম হৈ আছে, তাই এনিমিয়া কিবা হৈছে, তাই গাটো দুৰ্বল হৈ আছে নেকি, সেইটোতো আপোনালোকে গম নাপাব। সেইকাৰণে নিজে অলপ সচেতন হ'ব। আৰু যেতিয়া দেখিছে যে অকল মেডিকেল কাৰণবিলাক হেৰি হৈছে, ভয় খাব নালাগে। ওচৰৰ চেণ্টাৰ ANM বাইদেউ হওক বা বেলেগ কোনোবা হেৰি হ'লেও গৈ পেলাই অন্ততঃ আলোচনা কৰি ল'ব। আৰু বিশেষকৈ আপোনালোকৰ ঘৰত যদি কিশোৰী অৱস্থাত ছোৱালী আছে, তেওঁলোকৰ কিন্তু সেই বিশেষ সময়খিনিত অকণমান খোৱা বোৱাৰ প্ৰতি যত্ন ৰাখিব। নিজেও সেই সময়ছোৱাত কিন্তু অকণমান নিজৰ খোৱা বোৱাৰ প্ৰতি যত্ন ৰাখিব। কাৰণ কৈছে নহয়, চবৰে কথা চিন্তা কৰি